অসমীয়া জাতিক কোনোবাই ক'ব ইয়াত ফ্ৰী ভাত খাবি তহঁতি দালালৰ জাত, এই কথাবিলাক আমি সহ্য কৰি থাকিম নেকি? জাতি ডেমেজ হোৱাতকে ইকনমিয়ে ডেমেজ হওক, আমি জাতি ডেমেজ হ'ব নিদিওঁ। আমি ৰাজীৱ খদিয়াৰ সকামত জাতীয়তাবাদ দেখুৱাইছিলো, সকলো একত্ৰিত হয়। আৰু কাইলৈ শংকৰ জ্যোতিৰ কাৰণে আহক সকলো খিলঞ্জীয়া মানুহ নিজৰ গাড়ীখনত অন্ততঃ টকা 1000 তেল ভৰাই দুলীয়াজান আহক। কাইলৈ দুলীয়াজান স্তব্ধ কৰি দিব লাগিব। নহয় আজি আমাৰ হৈছে, এদিন মোৰ হ'ল, এদিন শংকৰ হ'ল, কাইলৈ আপোনালোকৰ হ'ব। কিন্তু দেশ জাতিৰ কথা ফেচবুকত লিখি লাভ নাই, ৰাজপথত লিখিব লাগিব। ইতিহাস দুলীয়াজানৰ পৰা আৰম্ভ হৈছিলে, আকৌ দুলীয়াজানত সেই ইতিহাস পুনৰ দোহাৰৰ প্ৰয়োজন আছে। কেইজন আৰু এই মানুহৰ ল'ৰা ছোৱালীয়ে জ্যোতি সংগীত জানে? নাজানে। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ৰাজস্থানত আছে নাই? জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ক'ত আছে? অসমত আছে। আমি উদাৰ জাতি। আমাৰ কিন্তু উদাৰতাটো সৰলতা বুলি যদি চবেই ভাবি থাকে, এইটো নহ'বতো। আমি 17 বাৰ মোগল পৰাস্ত কৰা জাতি, আৰু তাৰপিছত ইহঁতলৈ ভয় খাই থাকিলে হ'ব নেকি? কেৱল মাত্ৰ পইচাৰ জোৰত অফিচাৰকেইটাক গৈ পেলাই পইচা দিব, হেৰি কৰিব, তাৰপিছত আমাৰ ল'ৰা বুজিলে ভৰাই। আৰু আমাৰো মানুহবোৰ বিক্ৰী হৈ যায়। আমি যে কেঁকুৰা জাতি, এইবোৰ কথাই প্ৰমাণ কৰে। কংগ্ৰেছৰ দিনত 855টা ল'ৰা কংগ্ৰেছে মাৰি পেলালে অসম আন্দোলন। বিজেপিয়ে মাৰিলে 5টা ল'ৰা। 855টা ল'ৰা যেতিয়া মৰিছে, আমাৰ এটা জেনেৰেশ্যন শেষ হৈ গৈছে নে? কাৰ আন্দোলনত 5টা ল'ৰা মৰিলে কিন্তু শ্বহীদ ঘোষণা নকৰিলে? কংগ্ৰেছ বিজেপি কাৰ চৰকাৰ আহে এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে জাতিটো জীয়াই থাকিব নে নাথাকে, কোন মুখ্যমন্ত্ৰী হৈছে, কোন অপজিশ্যনত বহিছে, সেইটোৰ লগত আমাৰ কথা নাই নহয়। আমাৰ কথাটো হৈছে জাতিটো মূৰ তুলি জীয়াই থাকিব লাগিব নে নালাগে। এজনী ছোৱালী কৰি দিছে বাংলাদেশীয়ে, তাইক লৈ ৰাজনীতি হ'ব লাগে। আমি ঢিঙত গৈছো, তাল প্ৰতিবাদ কৰিছো, কিন্তু বাকীটো মানুহবোৰ চব ঘৰত বহি থাকিলে। কিয় সকলো অসমৰ খিলঞ্জীয়া মানুহ ঢিঙলে সেইদিনা নাহিল? হ'ব পাৰে নেকি এনেকুৱা কথা? এনেকে জীয়াই থাকিম নেকি? এদিন মোক ঢিঙৰ এজন ল'ৰাই কৈছে, শৃংখলদা মোৰ মাইকী মানুহ প্ৰেগনেণ্ট হৈ আছে, যদি ছোৱালী জন্ম হয় মই ঘৰ মাটি বিকি এবাৰ গুচি যাম। এইটো অৱস্থা অসমত। সংগ্ৰামৰ পথাৰত আহোঁতে দেউতাই কৈছে, জেললৈ যাবলৈ আৰু পুলিচৰ মাৰ খাব পাৰিবি নাই? যদি পাৰ তেতিয়া বিলাচী থানাত জইন কৰ, এনেই নাটকবাজি কৰিবলৈ সংগঠন নকৰিবি। দেউতাই তেতিয়া কৈছে। মই আকৌ জেলৰ পৰা যোনদিনা ওলাই আহিছো, ৰাতি এৰি দিছেতো, দেউতা শুই আছে, মই দেউতাক হেৰি ক'লো, দেউতা মই আহিলো। বৰ জল্দি এৰি দিলে দেখোন, হ'ব যা শুই থাক। দেউতাৰ ৰিয়েকশ্যনে নাই মানে, মোক তোৰ ইমান জল্দি এৰি দিয়া নাছিলে, তোৰ ইমান জল্দি কেনেকৈ এৰি দিলি? বহুত দিনৰ মূৰত দেখি মানে এক্সাইটমেণ্ট হোৱা নাই মানে। তই জল্দি ওলালি এনেকৈ কৈছে। মোক দেউতাই সদায় কয়, তই মোৰ ৰেকৰ্ড ভাঙিব নোৱাৰ। কিমান বাকী আছে আপোনাৰ? এই দেউতাৰ ৰেকৰ্ড, মই দেউতা 127 বাৰ সোমাইছে।